বিজেপিৰ শাসন নচলে নেকি সকলো ৰাজ্যতে? মহাৰাষ্ট্ৰক লৈ ব্যস্ততা নাই কিয় গেৰুৱা বাহিনীৰ? মহাৰাষ্ট্ৰৰ আগন্তুক বিধানসভাৰ নিৰ্বাচনক লৈ ব্যস্ত নহয় বিজেপি? ঝাৰখণ্ডক লৈহে অধিক ব্যস্ত শাসনাধীন দলটো। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমান বাহৰ ঝাৰখণ্ড। সৰ্বত্ৰ বিধানসভাৰ নিৰ্বাচনৰ গৰম বতাহ পৰিছে। বিধানসভাৰ নিৰ্বাচনক লৈ ৰাজনৈতিক উত্তেজনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে মহাৰাষ্ট্ৰত। আগন্তুক 20 নৱেম্বৰত ৰাজ্যখনত এটা পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। 288খন আসন থকা ৰাজ্যখনত 20 নৱেম্বৰত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। আনহাতে 13 আৰু 20 নৱেম্বৰ দুটা পৰ্যায়ত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব ঝাৰখণ্ডত। এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰিছে বিজেপি। ঝাৰখণ্ডত আছে 82খন আসন। 82খন আসন থকা ঝাৰখণ্ডক লৈ দিন ৰাতি একাকাৰ কৰি যুঁজিছে বিজেপিয়ে। আনকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ ৰাজ্যৰ 5 বিধানসভাৰ উপ নিৰ্বাচনক লৈ ব্যস্ত থকাৰ বিপৰীতে ঝাৰখণ্ডক লৈহে অধিক তৎপৰ হৈ পৰিছে। বিগত কেইবাদিনো ধৰি ঝাৰখণ্ডতে বাহৰ পাতিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ঝাৰখণ্ডক লৈ ইমান সৰব কিয় হৈছে বিজেপি? মহাৰাষ্ট্ৰৰ বিধানসভাৰ নিৰ্বাচনক লৈ বিশেষ প্ৰস্তুতি কিয় চলোৱা নাই বিজেপিয়ে? মহাৰাষ্ট্ৰক লৈ বিজেপিৰ আত্মবিশ্বাস নে অন্য কিবা? মহাৰাষ্ট্ৰত বিজেপিৰ মেজিক নচলে বুলি জ্ঞাত নেকি শাসনাধীন দলটো? অসমেৰ ঝাৰখণ্ডত বাহৰ পাতিছে মুখ্যমন্ত্ৰী হিমন্তই। নিজৰ দলৰ বাবে ঝাৰখণ্ডত প্ৰচাৰ অভিযানত ব্যস্ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিজ ৰাজ্যৰ 5 বিধানসভাৰ উপ নিৰ্বাচনৰ প্ৰতি যেন সময় নাই মুখ্যমন্ত্ৰীগৰাকীৰ। ৰাজ্যত হ'বলগীয়া 5 সমষ্টিৰ বিধানসভাৰ উপ নিৰ্বাচনক লৈ সম্পূৰ্ণ আত্মবিশ্বাসী নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? বিজেপিয়ে নিজৰ জয়ক লৈ নিশ্চিন্ত নেকি অসমবাসীৰ ওচৰত? আত্মবিশ্বাস নাই নেকি ঝাৰখণ্ডক লৈ? মহাৰাষ্ট্ৰত বিজেপিৰ শাসন নচলে বুলি জ্ঞাত হয় নেকি শাসনাধীন দলটো? য'ত ৰাজ্যত হ'ব লগা উপ নিৰ্বাচনৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ব্যস্ত ঝাৰখণ্ডক লৈ। মহাৰাষ্ট্ৰক লৈ বিজেপিয়ে বিশেষ ব্যস্ত থকা পৰিলক্ষিত হোৱা নাই। অসমতো খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে নাই নিৰ্বাচনৰ পূৰ্বেই। অসমবাসীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে নেকি মুখ্যমন্ত্ৰীগৰাকীৰ? মহিলাসকলক বিভিন্ন আঁচনি প্ৰদান কৰি হয়তো নিশ্চিন্ত মনে আছে মুখ্যমন্ত্ৰী হিমন্ত। কিন্তু ঝাৰখণ্ডত নিজৰ দলক উদ্ধাৰ কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিনে নিশাই যিদৰে ব্যস্ত হৈ পৰিছে, পাৰিবনে বাৰু ঝাৰখণ্ডত গেৰুৱা দলক উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্তই? মুখ্যমন্ত্ৰীগৰাকীৰ কষ্টৰ ফল ঝাৰখণ্ডৰ পৰা কি পাব সেইটো সময়ত হ'ব লক্ষণীয়। নেশ্যনেল ডেস্ক চাৰ্চ দ্য ৰিয়েলিটি। উৎসৱৰ বতৰ মানেই ডাটা মিছনৰ ধামাক আছিল। এইবেলিও উৎসৱৰ বতৰত ডাটা মিছনে লৈ আনিছে ফেষ্টিভ ধামাক আছিল। টিভি, ফ্ৰিজ, ৱাশ্বিং মেচিন, AC, মোবাইলৰ লগতে সকলো ইলেক্ট্ৰনিক সামগ্ৰীতেই দিয়া হৈছে আকৰ্ষণীয় ৰেহাই মূল্যৰ লগতে 0 ডাউন পেমেণ্টৰো বিশেষ সুবিধা। 6 অক্টোবৰৰ পৰা 1 নৱেম্বৰৰ ভিতৰত বজাৰ কৰিলে গ্ৰাহকে লাভ কৰিব আকৰ্ষণীয় উপহাৰো। গতিকে পলম নকৰি আজিয়ে ভিজিট কৰক ডাটা মিছন শ্ব'ৰুম, GS ৰোড, উলুবাৰী, গুৱাহাটী অথবা যোগাযোগ কৰক 7086094885 আৰু 7086094900 নম্বৰত। हाय। अरे दिशा, हाय, आओ बैठो और बताओ कैसी हो? बस मैं ठीक हूँ, लेकिन तुमने क्या हाल बना के रखा अपना? ऊपर से इतनी परेशान लग रही हो। अरे दिशा बोलो मत, त्योहारों का सीजन है। घर के साफ सफाई के लिए पेस्ट कंट्रोल सर्विसेज को बुलाया था, पर कुछ फायदा ही नहीं हुआ। अभी भी कीड़े मकोड़े कॉकरोचेस ने मतलब परेशान करके रखा है। ऊपर से घर में छोटे बच्चे भी है, क्या करो? अरे क्यों? MK ट्रेड सेंटर पेस्ट कंट्रोल सर्विसेज है ना। MK ट्रेड सेंटर एंड पेस्ट कंट्रोल सर्विसेज, पर वो क्यों? मैंने तो कभी सुना ही नहीं नाम। क्योंकि MK ट्रेड सेंटर पिछले 25 सालों से पूरे नॉर्थ ईस्ट का लीडिंग पेस्ट कंट्रोल और टर्माइट कंट्रोल ब्रांड बना हुआ है। ये सिर्फ कीड़े मकोड़ों को भगाने तक सीमित नहीं है, बल्कि उन्हें जड़ से मिटाने का वादा भी करते हैं। MK ट्रेड सेंटर के पेस्ट कंट्रोल सर्विसेज 100% चाइल्ड फ्रेंडली और इको फ्रेंडली है, जो कि आपके परिवार और एनवायरनमेंट दोनों के लिए सुरक्षित है। तो अब परेशान होने की कोई जरूरत नहीं। MK ट्रेड सेंटर, हर प्रॉब्लम का परफेक्ट सॉल्यूशन। पेस्ट कंट्रोल से लेकर टर्माइट कंट्रोल तक आपके घर की सुरक्षा के लिए हमेशा तैयार। आज ही संपर्क करें
9365727617 पर।